নমস্কাৰ সকলোলৈ। আৰম্ভ কৰিব লৈছোঁ আজি ৰাশিফল অনুষ্ঠানটো। আজি হৈছে আহাৰ মাহৰ 8 তাৰিখ শনিবাৰ, জুন মাহৰ 24 তাৰিখ। প্ৰথম দিয়া আছে মেঘ ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো ৰাশিফল। উৎকণ্ঠা চঞ্চলতা আদি কমাওক, আনৰ উপকাৰ অস্বীকাৰ নকৰিব। আপোনালোকৰ আজিৰ দিনটো শুভ ৰং হৈছে সোণালী। বিদেশ ভ্ৰমণৰ যোগ আছে, খৰচ বৃদ্ধি, বিদ্যাত শুভ আৰু আপোনালোকৰ শুভ সংখ্যাটো হৈছে 4। নেক্সট আছে বৃষ ৰাশি। কৰ্মত আশাবাদী সংযোগ, ধীৰ স্থিৰ বাবে সৰ্বদিশতে আগবাঢ়ক। আপোনালোকৰ শুভ ৰংটো হৈছে মুগা। কোনো লোকে মন্তব্য কৰিব, পুৰণি ৰোগে কষ্ট দিব পাৰে আৰু আপোনালোকৰ শুভ সংখ্যাটো হৈছে 2। নেক্সট দিয়া আছে মিথুন ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটো ৰাশিফল। আত্ম অভিমান উৎকণ্ঠা বৃদ্ধি পাব, সহনশীল হওক। শুভ ৰংটো হৈছে আপোনালোকৰ গোলাপী। য'তে ত'তে যিকোনো মন্তব্য নকৰিব। সামাজিক স্থিতি উন্নত, খৰচৰ বৃদ্ধিৰ যোগ আছে আৰু আপোনালোকৰ শুভ সংখ্যাটো হৈছে 6। নেক্সট দিয়া আছে কৰ্কট ৰাশি। আনৰ সহযোগ পাব, সকলো সময়তে নিজৰটোকে শুদ্ধ বুলি নল'ব। আপোনালোকৰ শুভ ৰংটো হৈছে সোণালী। কাউৰী কলা কুকুৰক খাদ্য খুৱাওক, বিদ্যাত আনন্দ আৰু আপোনালোকৰ শুভ সংখ্যাটো হৈছে 5। নেক্সট দিয়া আছে সিংহ ৰাশি। দক্ষতা সাহস আৰু নিষ্ঠাৰে গুৰুত্বপূৰ্ণ কাম সম্পাদন কৰিব পাৰিব। খাদ্যৰ প্ৰতি সচেতন হওক। শুভ ৰংটো হৈছে গোলাপী। পানীৰ ভয় শত্ৰু কমিব আৰু আপোনালোকৰ শুভ সংখ্যাটো হৈছে 8। নেক্সট দিয়া আছে কন্যা ৰাশি। ব্যক্তিগত আৰু ৰাজহুৱা দিশত সহমৰ্মিতা প্ৰকাশ কৰক। ৰোগৰ পৰা নিষ্ঠাৰ নাপাব আজিৰ দিনটোত আপোনালোকে, গতিকে সাৱধানে থাকিব। শুভ ৰংটো হৈছে আকাশী নীলা। জিৰণিৰ প্ৰয়োজন হ'ব, মিতব্যয়ী হওক। শুভ সংখ্যাটো হৈছে আপোনালোকৰ 2। নেক্সট দিয়া আছে তুলা ৰাশি। কৰ্মত ব্যক্তিত্ব ধৈৰ্য সাহস বৃদ্ধি পাব। শাৰীৰিক দিশৰ প্ৰতি লক্ষ্য ৰাখক। শুভ ৰংটো হৈছে মুগা। আনৰ প্ৰতি সহনশীল হওক। চোকা অস্ত্ৰৰ পৰা ভয় আছে আপোনালোকৰ আজিৰ দিনটোত, শত্ৰু কমিব। শুভ সংখ্যা হৈছে আপোনালোকৰ 5। নেক্সট দিয়া আছে বৃশ্চিক ৰাশি। মনৰ সুস্থিৰতা, প্ৰতিভা বিকাশ আৰু ধৰ্মীয় আস্থা বৃদ্ধি পাব। স্বাৱলম্বী মনোভাৱ। শুভ ৰং সোণালী। কাকো প্ৰতিশ্ৰুতি নিদিব, খং কমাওক আজি যিমান পাৰে। শুভ সংখ্যাটো হৈছে আপোনালোকৰ 6। নেক্সট দিয়া আছে ধনুৰাশি। উদাৰতা ধৈৰ্য আৰু সুস্থিৰ মানসিকতা প্ৰকাশ পাব। বায়ু কফ উদৰ পীড়াত ভুগিব পাৰে। শুভ ৰংটো হৈছে আপোনালোকৰ ৰূপালী। মাটি বাৰী সংযোগ, বিদ্যাত আনন্দৰ যুগ আছে। শুভ সংখ্যাটো হৈছে আপোনালোকৰ 4। নেক্সট দিয়া আছে মকৰ ৰাশি। আনৰ ৰাস্তা লাভৰ যুগ আছে, সা সম্পত্তি বৃদ্ধি পাব। শুভ ৰংটো হৈছে আকাশী নীলা। ক্ৰীড়া সংগীত নৃত্য সাহিত্য আদি দক্ষতা বৃদ্ধিৰ যুগ আছে। ব্যৱসায়ত উন্নতি, ভ্ৰমণৰ যুগ আছে আৰু আপোনালোকৰ শুভ সংখ্যাটো হৈছে 2। নেক্সট দিয়া আছে কুম্ভ ৰাশি। বুদ্ধি প্ৰসাৰ আৰু বাকপটু দিশৰ প্ৰকাশ পাব। চঞ্চলা মহিলাই লম্ভিব পাৰে। শুভ ৰংটো হৈছে আপোনালোকৰ গোলাপী। ৰক্তচাপ বৃদ্ধি, অনিদ্ৰাত ভুগিব পাৰে। ব্যয়ৰ যুগ আছে আৰু শুভ সংখ্যাটো হৈছে আপোনালোকৰ 6। শেষত দিয়া আছে মীন ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটো ৰাশিফল। কৰ্মনিষ্ঠা মহানুভৱতা দয়াশীল আদি দিশ প্ৰকাশ পাব। উদ্যম বৃদ্ধি পাব। শুভ ৰংটো হৈছে আপোনালোকৰ আজিৰ দিনটো সোণালী। ব্যৱসায়ত উন্নতিৰ যুগ আছে। যান বাহনত সাৱধান হওক। আজিৰ দিনটো আপোনালোকে সাৱধানে চলিব। বিদ্যাত শুভ আৰু আপোনালোকৰ আজিৰ শুভ সংখ্যাটো হৈছে 8। এইটোৱে আছিলে আজিৰ দিনটোৰ আপোনালোকৰ ৰাশিফলসমূহ। সদায় আপোনালোকে এনেধৰণে ৰাশিফলসমূহ পাই থাকিবৰ বাবে চেনেলটো যদি প্ৰথম ভিজিট কৰিছে দেন ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অল কৰি ৰাখিব। আজিলৈ ধন্যবাদ।